ডিয়াৰ ষ্টুডেণ্টছ, আমি আজি নতুন পাঠ এটা আৰম্ভ কৰিম, পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ। এই পাঠটো আৰম্ভ কৰাৰ আগত অকণমান সৰু দুটা কথা কৈছোঁ। পোহৰ, আমি জানোৱে পোহৰৰ সহায়ত আমি বস্তু দেখা পাওঁ। যদি পোহৰ নাথাকে আমি কোনো বস্তুৱে আমি দেখা নাপাওঁ। পোহৰ থাকিলে দেখা পাওঁ, কিন্তু কেনেদৰে দেখা পাওঁ সেই কথাটো এটা সৰু ডায়েগ্ৰামৰ সহায়ত মই বুজাবলৈ চেষ্টা কৰিছোঁ। মই আগতীয়াকৈ আঁকি লৈছিলোঁ। মই ধৰি লৈছোঁ এইটো এটা সূৰ্য, চান দেখিছোঁ, আৰু এইবিলাক একোটা আমাৰ উপৰিভাগত থকা বস্তু, যিকোনো বস্তু, সৰু ডাঙৰ যিকোনো বস্তু। যেতিয়া পোহৰ সূৰ্যৰ পোহৰ আহি প্ৰতিটো বস্তুত পৰে, প্ৰতিটো বস্তুৰ ওপৰত পৰিব, আৰু তাৰপিছত সেই পোহৰ ঘূৰি যায়, ঘূৰি গৈ আমাৰ চকুত যেতিয়া পৰে তেতিয়াহে আমি বস্তু দেখা পাওঁ। এনেকুৱা মন কৰিবাচোন, আমি যদি চকুটো আমি জপাই ৰাখোঁ, আমি বস্তু নাপাওঁ, আমি বস্তু দেখা নাপাওঁ। কিয় দেখা নাপাওঁ? যিহেতু আমাৰ চকুৰ এই আৱৰণখনে কি হয়, পোহৰ সোমোৱাত বাধা দিয়ে, আমাক বাধা দিয়ে। গতিকে পোহৰ, যিকোনো উৎসৰ পৰা পোহৰ যেতিয়া নিৰ্গত হ'ব, সেই পোহৰ আহি প্ৰথমতে বস্তুৰ ওপৰত পৰিব, আৰু তাৰ পৰা উভতি গৈ যেতিয়াই আমাৰ চকুত পৰিব, তেতিয়াই আমি বস্তু দেখাৰ আমাৰ অনুভূতি হয়, আমি তেতিয়াই বস্তু দেখা পাওঁ। গতিকে পোহৰ যে পৰিছে, এটা বস্তুৰ ওপৰত পৰিছে, তাৰপিছত যে ঘূৰি গৈছে, সেই ঘূৰি যোৱা পৰিঘটনাটোকে কি বুলি কোৱা হয়? প্ৰতিফলন বুলি কোৱা হয়। এই পাঠটোত আমি প্ৰথমতে প্ৰতিফলনৰ কথা আমি পঢ়িম। প্ৰতিফলন অৰ্থাৎ প্ৰতিফলন মানে হ'ল কি, পোহৰে যেতিয়া এটা বস্তুৰ ওপৰত পৰি উভতি যায়, তাকে কি বুলি কোৱা হয়? পোহৰৰ প্ৰতিফলন। অৰ্থাৎ প্ৰতিফলন মানেই হ'ল উভতি যোৱা কাৰ্যটোৱে হ'ল প্ৰতিফলন। গতিকে ইয়াত আমি আগতে পাই আহিছোঁ যে প্ৰতিফলনৰ দুটা বিধি আছে। সেই প্ৰতিফলনৰ বিধি বুজিবৰ কাৰণে মই আগতীয়াকৈ এটা ডায়েগ্ৰাম মই তৈয়াৰি কৰি ৰাখিছোঁ। এখন সমতল দাপোন, আৰু এই সমতল দাপোনখনত এডাল মই অভিলম্ব এডাল আঁকি লৈছোঁ। অভিলম্ব মানে আমি জানোৱেই 90 ডিগ্ৰী কৰি এডাল আঁকি লৈছোঁ, ON। তাৰপিছত ইয়াত হৈছে কি, AN হ'ল আপতিত ৰশ্মি মানে হ'ল কি, আপতিত ৰশ্মি মানে হ'ল কি, পোহৰে যেতিয়া উৎস এটাৰ পৰা আহিছে, নিৰ্গত হৈছে, সেই নিৰ্গত হোৱা ৰশ্মিডালেই হ'ল আপতিত ৰশ্মি। আৰু ইয়াত ঠেকা খাইছে, ইয়াত পৰিছে, এই বিন্দুটোত পৰিছে, ইয়াত পৰি সি উভতি গৈছে। তাৰমানে অৰ্থাৎ ইয়াত কি হৈছে? প্ৰতিফলন হৈছে। অৰ্থাৎ এই উভতি যোৱা ৰশ্মিডালকে কি বুলি কোৱা হয়? প্ৰতিফলিত ৰশ্মি। গতিকে 1 নম্বৰ বিধিটো হ'ল, আমি জানো যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, কাঁচিন দি উভতি যোৱা, আৰু অভিলম্ব, অৰ্থাৎ এই একেটা বিন্দুতে আটাইকেইটা আছে, একেটা বিন্দুতে আটাইকেইটা ৰশ্মি ইয়াত মিলিত হৈছে, অৰ্থাৎ একে সমতলত থাকে। গতিকে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব একে সমতলত থাকে। তাৰপিছত আৰু দ্বিতীয় বিধিটো হ'ল কি, এই আপতিত ৰশ্মিডালে এই অভিলম্বৰ লগত যিমান ডিগ্ৰী কোণ কৰি আহিছিলে, সিমান ডিগ্ৰী কোণ কৰিয়েই উভতি যাব। ধৰি লওক আমি যদি এইটো 40 ডিগ্ৰী কোণ কৰি আহিছে, তেতিয়া ঘূৰি যাওঁতেও সি কি কৰিব? 40 ডিগ্ৰী কোণ কৰিয়েই যাব। অৰ্থাৎ তাৰমানে এংগুল I = এংগুল I। এইটোৱে হ'ল প্ৰতিফলন।
আৰু প্ৰতিফলনৰ নিয়ম। ইয়াৰ পিছত তাৰ পিছত পৰ্যায়খিনি আমি যাম। গতিকে এইটো এটা সামান্য জ্ঞান, প্ৰতিফলন ওপৰত এটা সামান্য জ্ঞান, এইবিলাক আমি আগতে পাই আহিছোঁ। গতিকে তাৰ পিছত আমি আৰু নতুন ভিডিঅ' প্ৰস্তুত কৰিম।